আপোনালোক আশা কৰোঁ ভালেই আছে। আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ। আজি আমি তিনিওজনী আহিছোঁ আপোনালোকৰ ওচৰলৈ কথা পাতিবলৈ। অকণমান দিনটোৰ বাবে সময় উলিয়াই আহিছোঁ। আজি হেনো নিজক সময় দিম, আমি তিনিওজনী কথা পাতি আহিছোঁ। ব'লকচোন কেনেদৰেনো কি কৰোঁ, কেনেদৰে নিজৰ মাজত কথা পাতোঁ, সকলোবোৰ দেখুৱাই যাম আৰু লগতে কথা পাতি যাম। এয়া দেখিছে নহয়, এক বিশেষ পৰিৱেশত আহিছোঁ যাতে আমাক কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে। ইমান যে কৃত্ৰিমতাৰে পৃথিৱীখন ভৰি পৰিছে, এনে কৃত্ৰিমতাৰে ভৰি পৰা পৃথিৱীখনত কেতিয়াবা অতিষ্ঠ নহয়নে? আমি কিন্তু হওঁ জানে, আৰু সেইবাবে এনেদৰে বিচৰণ কৰোঁ শান্তিৰ পৰিৱেশৰ। আজি সেইবাবে এনেধৰণে নিস্তব্ধতাই বিৰাজ কৰা প্ৰকৃতিৰ গভীৰতাত নিজক জীয়াই তোলাৰ প্ৰয়াস কৰিছোঁ। আপোনালোকো আহকচোন, কি কৰোঁ সকলোবোৰ চাই যাব, লগতে কথাও পাতিব। কিমান আৰু দায়িত্ব, কৰ্তব্য, কেৰিয়াৰ এইবোৰত সোমাই পৰিব। হয়, দায়িত্বও লাগে, কৰ্তব্যও কৰিব লাগে আৰু কেৰিয়াৰতো ফ'কাছ কৰিব লাগে, নহয় জানো? কিন্তু কেৰিয়াৰত ফ'কাছ কৰিলোঁ বুলি, দায়িত্ব কৰ্তব্য পালন কৰিলোঁ বুলি জানো সদায় সোমাই থাকিব পাৰি? কেতিয়াবা নিজৰ মনটোকো শান্তিৰ প্ৰয়োজন হয়, আৰু সেই শান্তি বিচাৰি আমি এনেদৰে মাজে মাজে ওলাই যাওঁ। আৰু আজিও ঠিক সেইদৰে এনেদৰে ওলাই আহিলোঁ প্ৰকৃতিৰ জীপাল পৰিৱেশত নিজক জীয়াই তুলিবলৈ। নহ'লে আজিকালি শুনিয়ে থাকে নহয় শব্দবোৰ, এনজাইটি, ডিপ্ৰেশ্যন। নাজানো এই এনজাইটি, ডিপ্ৰেশ্যন শব্দবোৰে আমাৰ জেনেৰেশ্যনটোকে চুই গৈছে নেকি বাৰু? এই এনজাইটি, ডিপ্ৰেশ্যন শব্দবোৰ আছিলেনে? আজিকালিহে ইমান শুনো চবৰে মুখতে কিবা এটা হ'লে ডিপ্ৰেশ্যন হয়। হয়তো আমাৰ জেনেৰেশ্যন কেনেদৰে এই এনজাইটি, ডিপ্ৰেশ্যনৰ পৰা আপুনি নিজক আঁতৰাই আনিব পাৰিব, আপোনাৰ মনটোক শান্তি দিব পাৰিব, তাৰ প্ৰয়াস কৰাটো খুব জৰুৰী। আচলতে আমি নিজৰ জীৱনটোক সফল কৰিবলৈ বা নিজৰ জীৱনটো ধুনীয়া কৰিবলৈ প্ৰথমে নিজক চিনি পাব লাগিব, নহয় জানো? আমি কি কৰিব পাৰোঁ, আমি কেনেকুৱা। আচলতে নিজক চিনি পোৱাৰ পাছতহে বেলেগক পইণ্ট আউট কৰিব পাৰি। তাৰপিছতহে আমি গম পাব পাৰোঁ আমি আচলতে কোনটো বস্তু ভাল পাওঁ, হয়নে? আৰু সেই তেনেকৈ নিজক চিনি পাবলৈ এনেধৰণৰ পৰিৱেশে কিন্তু জৰুৰী। সেয়েহে আজি আমি নিজৰ মাজতে ঢেৰ কথা পাতিম, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আমাৰনো আচলতে কি টেনশ্যন, নহয় জানো? আমাৰো হয়, কিন্তু আমাৰো এনজাইটি, ডিপ্ৰেশ্যনে আমাকো নাগুৰা নহয়। ৰাতি যেতিয়া বিচনাখনত যাব, আপোনাৰ এনজাইটি, ডিপ্ৰেশ্যনে আগুৰি ধৰিব, কি হ'ব কেৰিয়াৰ, ইমান টাইম গৈছে, তেনেকুৱাবোৰ, হয়নে? কিন্তু তেনেদৰে আকৌ কথাবোৰ শ্বেয়াৰ কৰিবলৈ ভাল মানুহৰো প্ৰয়োজন। আমাৰ পিছে আছে, আমাৰ এই বন্ধুত্ব যে দেখিছে, এই প্ৰায় 12 বছৰীয়া বন্ধুত্ব। 3জনী নহয়, পিছে 4জনী। এজনী বিশেষ কামত আমাৰ পৰা অকণমান দূৰত থাকে, সেয়েহে তাইক দেখুওৱা নহয়, কেতিয়াবালে দেখুৱাম। এনেদৰে ভাল বন্ধুৰ লগত সময় কটাওক, নিজৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰক আৰু এনজাইটি, ডিপ্ৰেশ্যনক বাই বাই দিয়ক। তাৰপাছত এই মিঠা স্মৃতিবোৰ ৰাখি জীৱনটো আগুৱাই নিয়ক। জীৱনটো আগুৱাই নিব পাৰিলে সদায় সফল হ'বই, আৰু জীৱনটো আগুৱাই নিবলৈ মিঠা স্মৃতি লাগিবই। গতিকে স্মৃতিবোৰ গোটাওক আৰু জীৱনটো আগুৱাই নিয়ক। তেনেদৰে সফল হ'বলৈ বেছি সময় নালাগে। পিছে আজিকালি অৱশ্যে সম্পৰ্কবোৰো কৃত্ৰিম হৈ নোযোৱা নহয়, বৰ থুনুকা। কিন্তু এই সম্পৰ্কবোৰক খামুচি ৰাখিবলৈ নিজৰো এফৰ্ট লাগিব, নহয় জানো? সকলো ফালৰ পৰা এফৰ্ট দিলে তেতিয়া ধুনীয়া হৈ পৰিব সকলোবোৰ। আচলতে আমি নিজে নিজক শুধৰাই লোৱাটোহে প্ৰয়োজন, তাৰপাছত পৃথিৱীখন শুধৰি যাব যেন অনুভৱ হয়। সেয়েহে যান্ত্ৰিকতাৰ পৰা অকণমান আঁতৰি আহি সকলোবোৰ চালি জাৰি চাই নিজক টাইম দি সকলোবোৰ ঠিক কৰি লোৱাটোৱে শ্ৰেয়, নহয় জানো? কিমাননো চিন্তা কৰি থাকিব, আজি কি হ'ব, কালি কি হ'ব। ঠিক সেইদৰে আমিও মনৰ কথাবোৰ পাতি পাতি এয়া দেখিছে নহয় আমাৰ চিকেন হৈ গ'ল। কিমান কথা পাতিম, ব'লক। বহুত টেনশ্যনৰ কথা পাতিলোঁ, বহুত লাইফৰ কথা পাতিলোঁ। এতিয়া অকণমান পাছত আমি এনেদৰে ৰেডি কৰি বহিলোঁ। ৰ'ব, জমনি এটা হৈছিলে নহয় মাজতে, আমি মিঠাতেল লৈ যাবলৈ পাহৰিছিলোঁ, আৰু তাত খেতি কৰি থকা দাদা এজনে আমাক মিঠাতেলৰ বটলটো উলিয়াই দিলে বটলটো। সেয়াই সৰলতা নহয়। তেনেদৰে এজনে আনজনক সৰু সৰু সহায়বোৰ কৰিয়ে কেতিয়াবা ডাঙৰ সহায় কৰিবলৈও সুবিধা নাপাব জানো? তাৰপাছত সকলোবোৰ সামৰি এনেদৰে গধূলি নামি অহাত আমিও উভতিছোঁ ৰাস্তাৰে। এনেদৰে উভতিছোঁ, দেখিছেনে পৰিৱেশটো কিমান শান্ত আছিলে। এনেদৰে খুব ভাল। তেন্তে আজিলৈ আহিছোঁ, বাই। ভাল লাগিলে লাইক কৰিব।